আজি মই বনালো গৰম গৰম কাটা কুৰমা ৰেচিপি একেবাৰে দোকানৰ নিচিনাকৈ। তো আহকচোন কেনেকৈ বনালো চাওঁ। হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থাকিব। আৰু আজি মই বনাব লৈছোঁ কাটা কুৰমা ৰেচিপি। তো কেনেকৈ বনাওঁ শেষলৈ চাই থাকিব। ইয়াৰ কাৰণে ল'লোঁ মই ময়দাখিনি মই জুখি লোৱা নাই, অনুমান অনুসৰি ল'লোঁ। আৰু ইয়াতে মই অনুমান অনুসৰিয়ে নিমখ, চৌদা আৰু চেনি এইখিনি মই দি দিলোঁ। এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি লৈ ল'ম। এইখিনি ভালকৈ মিক্স কৰি লোৱা হৈ গ'ল। এতিয়া ইয়াতে দিছোঁ মই ৰিফাইন, আৰু এইখিনিও মই এতিয়া ভালকৈ মিক্স কৰি লৈ ল'ম। ৰিফাইনখিনিও ভালকৈ মিক্স কৰি লোৱা হৈ গ'ল। এতিয়া অলপ অলপকৈ পানী দি আটা যেনেকৈ মাৰে সেনেকৈ মাৰি ল'ব লাগিব। আৰু এইখিনি ভালকৈ মাৰি লোৱা হৈ গ'ল। এতিয়া এনেকৈ গোল গোল কৰি লৈছোঁ, আৰু ৰুটি যেনেকৈ বেলি লয় সেনেকৈ বেলি ল'ম। আৰু এনেকৈ বেলি লোৱা হোৱাৰ পিছত এখন চুৰিৰে এনেকৈ কাটি লৈছোঁ। কাটি লোৱা হৈ গ'ল, আৰু এনেকৈ কাঁহীত নমাই লৈছোঁ।
ইপিনে মই কেৰাহী বহাই দিলোঁ আৰু ইয়াতে মই অনুমান অনুসৰি পানী দিলোঁ, যিহেতু চেনিৰ ৰস বনাব লাগিব। আৰু ইয়াতে মই ডাঙৰ কাপেৰে 1 কাপ দিলোঁ চেনি আৰু দিলোঁ আধা কাপ, মানে 1.5 কাপ দিলোঁ। এতিয়া এইখিনি ভালকৈ পগাই ল'ম, আৰু এইখিনি যিমান ভালকৈ পগাই ল'ব খুৰমাটো সিমানে টান হ'ব। আৰু মই অলপ চেক কৰি চালোঁ হ'ল কি নাই। এয়া চাওকচোন, এতিয়াও হোৱা নাই, অলপ সময় লাগিব বাৰু। আৰু এইখিনি খুৰমাখিনি ইয়াতে দি দিলোঁ, ভালকৈ মানে পগোৱা হৈ গ'ল। আৰু যেতিয়ালৈকে চেনিখিনি ৰসখিনি শুকায় তেতিয়ালৈকে এনেকৈ ভাজি থাকিব লাগিব। এইখিনি হ'বৰে হ'লগৈ, চেনিটো শুকাই আহিছে। আৰু এইখিনি নমাই দিলোঁ, নমাই দি কিনে এইখিনি ঠাণ্ডা হ'বলৈ দিলোঁ। ফাইনেলি একেবাৰে দেখিবলৈ ধুনীয়া আৰু দোকানৰ দৰেই কাটা কুৰমা ৰেচিপি সম্পূৰ্ণ ৰেডি হৈ গ'ল। ভিডিঅ'টো এয়া চাই যদি চাওকচোন, ভাল লাগে লাইক, দেখিবলৈ ভাল কমেণ্ট, লাগিছে শ্বেয়াৰ নে লগতে বাৰু? ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।